ৰাজ্যভাৰ সকলে গক কৰি হৰি বছৰেক ভৈল যেবে তভু নেৰে লাগ পাছে ব্ৰহ্ম হত্যাক কৰিলা চাৰি ভাগ এৰা মিস্ত্ৰী জল পৃথিৱী বিষ মান কৰি মোৰ ব্ৰহ্ম হত্যা ভাগ লোৱা তোৰা চাৰি এহি বুলি কৰে বীৰে কাকুতি অপাৰ অয়েৰায়ু দুৰ্গতি মুখ কৰি উদ্ধাৰ এৰাম পৃথিৱী বুলন্তময়ী যেবে ভাগ লওঁ ভূমি দেৱতাক যেবে এক বৰ পাওঁ ঘট যত পুত যাওক আপুনি মূলি দিলা এক ভাগ ইন্দ্ৰ এহি শোক বুলি এৰা মধ্যাপিও ব্ৰহ্মবদ্ধ আছে পৃথিৱীত নগা জয় একো শস্য কুকুৰা ভূমিত সিটো থানে যত তপ জল দান কৰে হবে নষ্ট হৈয়ে কৃষ্ণ ভকতিত কৰে এৰাম বিষে বোলে তেবে বধ লৈও তোমাৰ অকাতিলিও পোখা চৈ গজুক আমাৰ এৰাম এহি শক বুলি বিষে গলৈলা ভাগ এক অনিৰ্যাস স্বৰূপে তাক দেখিলো প্ৰত্যেক উদকে বুলন্ত তেবে ব্ৰহ্মবধ লওঁ দিয়া বৰষেন মই সদা বুজি পাওঁ এৰাম এহি সিদ্ধি শোক বুলি দিলে ভাগে গেৰু ফেন ৰূপে তাক দেখি প্ৰত্যেক এৰাম জল বুদ ফেনে গেৰু দূৰ কৰি যেবে স্নান কৰিব আপুনি জল ভৰি আনৰ ৰূপ স্নান পান কৰি পাপ পানী অকৃষ্ণৰ কীৰ্তনে হব শুদ্ধ তাক যাই নাৰী হবে বোলে তজু পাপ কল দেবে অততে আমাৰ কাম নুগুচয় যেবে শৌক বুলি স্ত্ৰীক এক ভাগ দিলা দান মাহে ৰজস চলা ৰূপে দেখি বিদ্যমান কিমানো মাহেকীয়া হোৱা যাব এৰা মেহিমতে ব্ৰহ্মবধ বাল্টি সুৰপতি দূৰ ভৈলা মাধৱত কৰি ভকতি মাধৱৰ নাম আৰু নুগুচে মুখত পূৰ্বৱত ভৈল ইন্দ্ৰ কৃষ্ণৰ কিংকৰ শুনা মহাজন ইটো পৰম পুৰাণ ভাগৱত বিনে শ্ৰেষ্ঠ শাস্ত্ৰ নাহিয়ান এৰাম কলিত পুৰাণ সূৰ্য সাক্ষাতে উদয় তাতে হে বান্ধৱ কৃষ্ণ ভৈলো পৰিচয় হেন জানিবে বিচাৰ ভকতি কতে যা একান্ত ভকতি কৰি মাধৱক ভজা বেভিচাৰী ভকতিত কৃষ্ণক নপাৱে জানি নভজিলে কোটি গুণ দুখ হুৱে এৰাম বিশ্বৰূপ সেন দেখা পণ্ডিত মহন্ত নাৰায়ণ কবচক আপুনি জানন্ত বেবিচাৰ ভকতি অনাইল অধুগতি নান সামান্যৰ কিবা কহিবু সম্প্ৰতি এৰাম কপট বৈষ্ণৱ কতো আছে নানা মত ৰাতি দিনে পৰে শুনে গীতা ভাগৱত গুপ্ত কৰি কৰে অন্য দেৱক পূজন নহি হিতু বৈষ্ণৱ জানিবা সাধুজন তাকে তাকে যিটো বস্তু দি দিব নাপায় দিৱসত পুৰে পুণ্য বেশ অনুহৰি
ৰক্ষা বস্ত্ৰ পিন্ধি দণ্ড কমলন্দু ধৰি এৰাম তুলসীৰ অংগমালা পিন্ধি জোকা জোকা জোক বৈষ্ণৱ বুলিয়া তাংক প্ৰণামে অলোক ৰাতি ভৈলে বেচাৰ গৃহত সবে বাক মধু মাংস মৎস্য যেন কৰৈ মহাগ্ৰাহ আনুভৱ মনুষ্যক দেই তু মন্ত্ৰক এই মতে ধূত হবে বঞ্চে জগতক এৰাম কতু বোলে অগ্নিহোত্ৰী আচাপ দীক্ষা ধৰি সৰ্বজ্ঞ বুলিয়া কতু কৰে উচ্চ কৰি কপাল গণিয়া কতু কহে নানা কথা ভস্ত নাম হেন কতু দেখাৱে ব্যৱস্থা এৰাম কলিৰ স্বভাৱে মনু চৰণা যেই কোনে সেই কহে নুবুজে প্ৰমাণ পাখণ্ডৰ পথ ধৰি আছে যে হে কৃষ্ণ কথা শুনি নিন্দেতে এৰাম খেৰম জানি কপত বৈষ্ণৱ সংগয়ে কৃষ্ণ তহৰণ দয়ো এক বুদ্ধি শুনা ভাগৱত কথা জন্ম কাম ক্ৰোধ লোভ মোহ হিংসা এৰাম শ্ৰীচন্দ্ৰ ভাৰতী কহে আতি শিশুমতী জনমে জনমে শৌক কৃষ্ণ কৃষ্ণৰ চৰণী ভজা আছে যা